কোনি আমাৰ গাভৰু ছোৱালী ঐ ইমান ডাঙৰ শালমুৰেৰে ভৰা ঐ কোনি আমাৰ গাভৰু ছোৱালী ঐ ইমান ডাঙৰ শালমুৰেৰে ভৰা ফুল লগা মুখখন তোমাৰ ঐ মেকআপৰে ধুনীয়া কৰা নমস্কাৰ মই এম বি আজি যিহেতু দিৱালী আজি আপোনালোকক হাজোৰ দিৱালী দেখুৱাম মই কিন্তু বহুত জেগাত দিৱালী দেখিছোঁ বা চাইছোঁ কিন্তু হাজোৰ দৰে দিৱালী কিন্তু মই ক'তো দেখা নাই ই একদম মিছা কথা কৈছে ই একদম মিছা কথা কৈছে কাৰণ ই হাজোত বাহিৰে বেলেগত দিৱালী চাই আজিলৈকে পোৱা নাই আৰু সি নাপেও নাযায় যিহেতু ক'তো চাব অকল হাজোতে যায় হাজোৰ দৰে দিৱালী থাকোঁতে বেলেগত কিয় যাব লাগে ইমান ধুনীয়া দিৱালী ইমান ধুনীয়া সৌন্দৰ্য থাকোঁতে আমি বেলেগত যাব লাগে নেকি হাজোতে চাব লাগিব হাজোৰ সৌন্দৰ্য উপভোগ কৰাৰ পিছত বেলেগত চাব পাৰি নেকি বেলেগত যোৱা নাই বেলেগৰ বস্তু তই কেনেকৈ গম পাবি আৰে হাই আমি গম পাইতো ছ'চিয়েল মিডিয়াখন নাছে এই মাছো মোক উঠাই ল'লোঁ ভাই গাড়ী চাড়ী নাই সদায় মোৰ পিছতে থাকে গতিকে আজি আমি দেৱালী দেখাম আজি দিনত দেখাম বৰ্তমান ৰাতিটো বেলেগ হ'ব গা পা ধুই ল'লি নে নাই গা পা ধুই লৈছোঁ বিন্দাছ টেনশ্যন নাই এইটো আমাৰ মনত নহয় চিনাকি এযোৰ কাম নাই একদম ফাল্টু মানুহ চাই ল হেপী দেৱালী হেপী দেৱালী আমি দেৱালীৰ এটা ব্লগ বনাওঁ দেৱালী মানে হাজোত দেৱালী বহুতে দেখা নাই না আজি দেখাম কলকা চুৰ কৰিব যাওঁ কলকা চুৰ কৰিব নেকি বোমা চুৰ কৰিব না হাই দিক বাৰ Guys, আমি এতিয়া বোমা কিনিব যাম অনুৰাগীসকল প্ৰথমে মই দিৱালীৰ শুভেচ্ছা যাচিলোঁ তো আমি ৰেডি দেৱালী চাবৰ কাৰণে ৰচিকা বোমা মাৰিবি নেকি দেখা দি কি আছে হাতত ফুলজাৰি চকৰিটো মোৰ গাত লাগি বুজি চকৰি ভাতটো চকৰি আগুন যাম জ্বলে দি জলবু দে জলবু তই চাই ধৰি থাক এনেকৈ ধৰ এনেকৈ ধৰি যা ওপৰত ধৰি জ্বলা ওপৰত দি লাইট এই ইদলি মান দিব গাত চলটো মানে বিশ দিব মানে নাই এইটো দি এইটো কি এইটো ফুলজাৰি হ'ল ফুচকিয়া মানছে আৰু যোনডাল ফুলজাউৰি সেইটো একদম ফুচকা ফুলজাউৰি আমি কাম নাই এতিয়া আমি ধুনীয়াকৈ এইটো ফালে যাম আমি এতিয়া ফুৰিব আহিছোঁ আমি দেৱালী চাব আহিছোঁ চব বন্ধুসকল আমি ষ্টেট বেংকৰ সন্মুখত আছোঁ কি ধুনীয়া ডেকৰেশ্যন কৰিছে আপোনালোকে চাই থাকক চাই লওক কি ধুনীয়া ডেকৰেশ্যন কৰিছে হেল্ল' গাইজ আপোনালোকৰ কেনে লাগিলে যে ডেকৰেশ্যনটো ভাল লাগিলে যদি লাইক কৰিব তো গাইস আপোনালোকে চাই থাকক তো গাইস এই হাই গাইজ আমি যাইছোঁ আমি ঘৰৰ ওচৰৰে এখন ফাংচনত মানে ৰৌমাৰীত গতিকে আমি যিয়েই নহওক ৰৌমাৰীত যাই পেলাই অলপ ইমান ধেমালি কৰিম আৰু ফাংচনত যায় মানে কি জানে কথাটো
আমাক ইনভাইট কৰা নাই আমি নিজৰ ইচ্ছামতে যাম বুলি ভাবছোঁ তাতে যাই কিনে যদি কিবা কৰিব পাৰোঁ কৰিম আৰু আমাৰ লগত একদম মানে ডাঙৰ ইউটিউবাৰ এটা লগত আছে আমাৰ একদম সন্মানীয় most respected person চিনাকি মাৰণত আছা না ভালে আৰু ইমান কি বুলি কয় কি বুলি কয় এতিয়া যে কিবা এটা কৈছিলি তাৰে আগত মানে মোৰ নলেজ Respected. মানে মোৰ নলেজটো বহুত বেছি এইটোৰ কাৰণে তাৰমানে মই পাহৰি যাওঁ গাইছ আপোনালোকে চাই থাকক আমি কি কৰোঁ তাত গৈ আমাৰ লগত আছে ৰাচিকা আৰু মাইনা মানে দাদা ভণ্টি হেল্ল' গাইজ হাই গাইজ আমি ইয়াতে যাইছোঁ নামতা হেৰি চিলা নামটা ফাংচনত যাইছো ৰৌমাৰীত নামতা ফাংচনত যাইছোঁ ৰৌমাৰিজ গাইজ কি কৰিব পাৰি চাওঁ নাই মাতছি এনে সৰু সুৰাকৈ এটা ফোন মাৰি না কি অকস্মাত মাতছি না আমি ৰিহাৰ্চেল কৰা নাই তাৰে মাজত অলপ কিবা কানি কম এই নাই মই নাচো এইটো দেখো এই মোৰ খালি সন্মান শেষ কৰি দিবে আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে শুৱনি আমাৰ গাভৰু ছোৱালী ইমান ডাঙৰ শালমুৰেৰে ভৰা শুৱনি আমাৰ গাভৰু ছোৱালী ইমান ডাঙৰ শালমুৰেৰে ভৰা ফুল লগা মুখখন তোমাৰ মেকআপেৰে ধুনীয়া কৰা পতাব নোৱাৰা কিহত গান এটা দেখা ল'ৰা